ভেঞ্চাৰ স্কুলটো মানে গভৰ্ণমেণ্ট কৰিব মানে এইটো এটা কমিটি গঠন কৰা হৈছে বড়ো সাহিত্য বা আপছু এডুকেশ্যন মিনিষ্টাৰ আৰু অফিচাৰবিলাকক লৈ তেওঁলোকে স্ক্ৰুটিনি কৰি পেলাই গোটেই বিষয়টো ছাবমিট কৰিব। প্ৰথম পৰ্যায় হিচাপে 10টা কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথাটো ইতিমধ্যে গভৰ্ণমেণ্ট অফ আছামে ডিক্লেয়াৰ কৰিছে। পৰ্যায়ক্ৰমত বাকী কলেজৰ কথাও ক'ব আৰু বাকী প্ৰভিঞ্চিয়েলাইজ নোহোৱা স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বিষয়টো এই কমিটিয়ে ৰিপৰ্ট তৈয়াৰ কৰি যেতিয়া ছাবমিট কৰিব গভৰ্ণমেণ্টে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব। এইবিলাক এতিয়া ডিপাৰ্টমেণ্টত মুভ হৈ আছে। যোৱাকালিলৈকে মই নিজে মানে খবৰ কৰি পেলাই এইটো এতিয়া কনফাৰেঞ্চৰ ফাইলটো কালি বা পৰহি মানত মিনিষ্টাৰৰ সন্মুখত প্লেচ হ'ব। মিনিষ্টাৰে এপ্ৰুভ কৰিলে কনফাৰেঞ্চটো হৈ যাব। প্ৰভিঞ্চিয়েলাইজেশ্যনটো কি আছিলে যে অসমৰ প্ৰভিঞ্চিয়েলাইজেশ্যন একমতে মানে কোনো ল' কলেজ বা BEd কলেজক প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কথা ইয়াত উল্লেখ নাই। আগত কোকৰাঝাৰ কলেজ কিবা স্পেচিয়েল কাৰণত প্ৰভিঞ্চিয়েলাইজ হৈছিলে। তো BEd কলেজবিলাকে সদায় স্পেচিয়েলাইজ কেছ হিচাপে প্ৰভিঞ্চিয়েলাইজ হয়। যোৱা বড়ো একৰ্ডৰ সময়ত আমি গোসাইগাঁও কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বিষয়টো উত্থাপন কৰিব থাকি গ'ল বিষয়টো। সেইকাৰণে আজি অসম চৰকাৰে যিটো এটা নৰ্মেল এটা ৰুল সেই হিচাপত প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব নোৱাৰে। তো তাৰ কাৰণে কাউন্সিল তৰফৰ পৰা যদি এইটো খুব মানে চিৰিয়াছলি এই বিষয়টো চিৰিয়াছ হয় আমি চিৰিয়াছলি ল'ব লাগে। তো লাহে লাহে যদি অসম চৰকাৰক স্পেচিয়েল এটা ৰিকুৱেষ্ট কৰে তেতিয়া অসম চৰকাৰে তাৰ ওপৰত হয়তো বা বিবেচনা কৰিব। মই এতিয়া ডিপাৰ্টমেণ্টেল বিভাগীয় মন্ত্ৰী নোহোৱাৰ কাৰণে এইটো ক'ব নোৱাৰোঁ, কিন্তু আমাৰ তৰফৰ পৰা চেষ্টাটো সদায় থাকিব। এনেকুৱা কিবা নতুন শিক্ষানীতি আনিব লাগিব এনেকুৱা কিবা আপুনি জানে নেকি? বেংগালুৰুলৈ অকল বেংগালুৰুলৈ নহয়, দিল্লীটো মানে শিক্ষাৰ মানে যিটো পলিচি বহুত মানে হেৰি হৈছে, চেঞ্জ হৈছে। গভৰ্ণমেণ্ট স্কুল কলেজবোৰ এতিয়া দিল্লীত মানে মাছ শ্বৰ্ট আফটাৰ অফ দ্য পেৰেণ্টছ এণ্ড ষ্টুডেণ্টছ চিলড্ৰেন। গতিকে মানে দিল্লীত মানে যি ধৰণৰ এডুকেশ্যন পলিচি আছে সেইটো আমি ষ্টাডি কৰিবলৈ গৈছোঁ। বেংগালুৰুতো মানে আজিম প্ৰেমজী ইউনিভাৰ্চিটি বা অন্যান্য তেনেকৈ টেকনিকেল ইউনিভাৰ্চিটিবিলাকৰ লগত আমি কথা পাতিছোঁ। বা BTCৰ বা আমাৰ অসমৰ এই অঞ্চলৰ পিছপৰা অঞ্চলত আমি শিক্ষাৰ মানে যিটো উন্নতি মানে এডুকেশ্যনৰ মানে যিটো ডেভেলপমেণ্ট সেইটো আমি কি ধৰণে কৰিব পাৰোঁ, বেষ্ট অফ দ্য বেষ্ট প্ৰেক্টিচেছ এণ্ড পলিচিছ যিবিলাক মানে দেশ বা ৰাজ্যত চলিছে বা যিবিলাক অনুষ্ঠানবিলাকত চলিছে সেইবোৰ আলোচনা কৰি বা মানে ষ্টাডি কৰি আমি ইয়াত মানে কি ধৰণৰ ইয়াত ব্যৱহাৰ কৰিব পাৰোঁ বা ৰেপ্লিকেট কৰিব পাৰোঁ। নিশ্চয় ইয়াৰে মানে প্ৰচেষ্টা চলি থকা হৈছে। সেইদিনাখনো মানে ফৰেইন ইউনিভাৰ্চিটিৰ কিছুমান লোকসকল আহিছিলে। তেওঁলোকো মানে আমাৰ ইয়াত মানে তেওঁলোকৰে ব্ৰাঞ্চ ইউনিভাৰ্চিটি হাৰ্ভাৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয় ধৰণৰ মানে ব্ৰাঞ্চ যদি আমি খুলিব পাৰোঁ, আমি আমাৰ ইয়াৰ মানে ছাত্ৰ ছাত্ৰীসকলক ৱৰ্ল্ড মানে এডুকেশ্যন ছিষ্টেমৰ লগত এক্সপ'জাৰ কৰি ৱৰ্ল্ড ইউনিভাৰ্চিটিলৈ এক্সপ'জাৰ কৰি বহুত ধৰণৰ মানে আগুৱাই নিব পৰা এটা ব্যৱস্থা ল'ব পাৰোঁ।